নমস্কাৰ। চশমাযোৰ পিন্ধি লৈছোঁ। এতিয়া অলপ দিনৰ আগত আমাৰ ইয়াত ভূমিকম্প হৈ গৈছিলে আৰু তাৰ এই ভূমিকম্পৰ বিষয়ে মই কবিতা এটা লিখি থৈছিলোঁ আৰু আজি আপোনালোকৰ আগত পাঠ কৰিম বুলি লৈছোঁ। কেনেকুৱা হৈছে জনাব। তাৰ মাজতে কিছুমান ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে যেন নিজৰ বুলি ক্ষমা কৰি দিয়ে। কবিতাৰ শিৰোনাম ভূমিকম্প। তুমি কিয় আমাৰ সপোনবোৰ ভাঙিবলৈ আহা? নিমিষতে সকলো ছাৰখাৰ কৰি নিয়া। প্ৰাণ পাই জীপাল হৈ পৰে কলিটি, কতজনৰ থাকে আশাৰ ৰেঙনি। নিমিষতে আহি সকলো ধ্বংসৰ স্তূপ কৰা কিয় তুমি? তুমি বৰ শক্তিশালী, পলকতে নিয়া সকলো ছাৰখাৰ কৰি। তোমাক আমাৰ মাজত নিদিওঁ আশ্ৰয়, তথাপিও আহা তীব্ৰ বেগেৰে সকলো ধোৱা খোৱা কৰিবলৈ। অভিসন্ধি ফান্দ পাতি নিলা সকলো ভৱিষ্যতবোৰ তছনছ কৰি। কত ডাঙৰ ডাঙৰ অট্টালিকা নিমিষতে ভাঙি আৱৰ্জনা সদৃশ কৰিলা তুমি। মানৱ জীৱনৰ ভূমিস্থল ভাঙি কৰিলা অঘৰীস্থলী। তাতে তুমি ক্ষান্ত নাথাকি ছাৰখাৰ কৰা কিয় গছবন ভাঙি? ইমান তীব্ৰবেগী ৰূপ লৈ আহা আমাৰ ওচৰলৈ, মানৱ জাতিক হাহাকাৰ কৰিবলৈ। কোনোবাই দৌৰি দৌৰি বাহিৰলৈ, কোনোবাই বাহিৰৰ পৰা ভিতৰলৈ অপ্ৰাণ চেষ্টা চলাই যাবলৈ। তাৰ পৰিপ্ৰেক্ষিতত কত যে কিমান আহত, কিমান যে চিকিৎসাধীন অৱস্থা আৰু কিমানজনৰ যন্ত্ৰণাকাতৰ কিৰিলি। ধৰিত্ৰী ফালি আজি জলাধিপতি, নৈ নিজৰা বোৱাই দিয়া তুমি। তীব্ৰবেগী কালৰ বিধ্বংসী ৰূপ লৈ আহা পৃথিৱীলৈ, পৃথিৱীক নিঃশেষ কৰিবলৈ। ভূগৰ্ভ কপাই প্ৰকৃতিৰ সপোন নিমিষতে নস্যাৎ কৰি থৈ যোৱা তুমি। তুমিয়ে হৈছা ভূমিকম্পৰ প্ৰতীক। ধন্যবাদ। মাজতে শব্দৰ খেলিমেলি লাগিছে, যিহেতুকে লিখি থোৱা আছিলে, অকণমান কাটকুট হৈছিলে, সেইটো কাৰণে ধৰিব পৰা নাছিলোঁ। সেইকাৰণে তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰত। বাকী কবিতা ফেকি কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।